I studied India Taekwondo from 1976, and I visited before so many times. But finally I visit because India is such a big country. Finally, I visit here, and I can see so many of them very much excited in Taekwondo. So it is really good news for future develop for Taekwondo in India. What are the quality you? First, I have to see first. Today they will start. Maybe have a chance then the last day I can say about that. But I already know the seniors who are judges and all those of them is, since I already know they are good. Of course, all of them also, all the students should be good, I believe. Sir, how do you want to take forward Taekwondo space? It is actually it is. Cannot say that. In north side it looks like very similar like Korean place. So I've been some other place also. They are quite similar. The speed is quite good. So it's of course Taekwondo is from Korea, and why Taekwondo how become popular? That means Korean people are good for the Taekwondo, you know. So I can see you are also very similar like Korean. So you are the good. We know the Korean country is. This is one of the way. That's why I am keeping continue. Please report arena number 2. Okay. লাগি আছোঁ যে বড়োলেণ্ড টেৰিটৰী কাউন্সিলৰ পৰা আমাৰ প্ৰত্যেকটা ইভেণ্টছত মানে স্পৰ্টছৰ ক্ষেত্ৰত আমি ডাইৰেক্টলি বড়োলেণ্ডৰ হৈফালে মানে নেশ্যনেল গেমছবিলাকত পাৰ্টিচিপেট কৰাৰ এটা সুযোগটো পাব লাগে। বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল গঠন হোৱাৰ পিছত বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলটোক ভাৰত সংবিধানৰ দ্বাৰা আমাৰ মানে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে স্পৰ্টছ বিভাগটো আমাক দিয়া হৈছে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলত। সেই হিচাপে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ যিটো আমাৰ মানে ক্ৰীড়া বিভাগ বা স্পৰ্টছ যিটো ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টে আমাৰ ফিল্ড ডেভেলপমেণ্টৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত কৰি ল'ৰা ছোৱালী গঢ় দি আছে। কিন্তু টেকনিকেল প্ৰব্লেমটো হৈ গ'ল কি এই ল'ৰা ছোৱালীবিলাক BTCত গঢ় দিয়াৰ পিছত তেওঁলোকক ডাইৰেক্টলি নেশ্যনেল লেভেলত পাৰ্টিচিপেট মানে কৰাব পৰা নাই। এইটো অসমৰ থ্ৰুদি হ'বলৈ যাওঁতে ইয়াত ছিলেকশ্যনৰ ক্ষেত্ৰত বহুত খেলুৱৈ ল'ৰা ছোৱালী থাকি যাবলগীয়া হয়, কাৰণ ৰাজ্যৰ পৰা এটা মানে লিমিটেশ্যন থাকে পাৰ্টিচিপেশ্যনত। গতিকে সেই লিমিটেশ্যনৰ কাৰণে BTC অঞ্চলত যোগ্য যিবিলাক খেলুৱৈ অকল টাইকোৱাণ্ডো বুলি নহয়, গোটেই মানে খেলবিলাক যিটো আছে সেইবিলাকত মানে যিমান আমি ল'ৰা ছোৱালী ইয়াত গঢ় দিছোঁ এওঁলোকক সুযোগ দিব পৰা নাই। গতিকে সেইটোৰ কাৰণে এটা মানে ব্যৱস্থাৰ প্ৰয়োজন। সেইটো হ'ল আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ প্ৰত্যেকটা খেলৰ যিবিলাক এছ'চিয়েশ্যন অৰ্গেনাইজেশ্যন বা ফেডাৰেশ্যন আছে সেইবিলাক অল ইণ্ডিয়া লেভেলৰ আমাৰ যি অৰ্গেনাইজেশ্যন ফেডাৰেশ্যন বা এছ'চিয়েশ্যন আছে এওঁলোকৰ পৰা এফিলিয়েশ্যনটো পাব লাগিব। আৰু অলৰেডি সেইটোৰ কাৰণে এপ্লাই কৰা হৈছে, প্ৰপ'জাল দিয়া হৈছে, কেন্দ্ৰীয় চৰকাৰৰ স্পৰ্টছ ডিপাৰ্টমেণ্টৰ লগত কথা পতা হৈছে। আৰু আমি এটা অনুৰোধ কৰিছোঁ যে তেওঁলোকে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক লৈ ফালে প্ৰত্যেকটা মানে স্পৰ্টছ মানে অথৰিটি মানে কি কয় আপোনাৰ স্পৰ্টছ অথৰিটি প্লাছ স্পৰ্টছ অৰ্গেনাইজেশ্যনবিলাকক মানে এটা ইনষ্ট্ৰাকশ্যন দি দিব লাগে এটা নটিফিকেশ্যনৰ দ্বাৰা যে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ মানে এই গোটেই অৰ্গেনাইজেশ্যন বা আপোনাৰ এছ'চিয়েশ্যন বা ফেডাৰেশ্যন টাইকোৱাণ্ডোই হওক, বক্সিঙেই হওক, বেডমিণ্টনেই হওক, ক্ৰিকেটেই হওক বা যিমান যি ধৰণৰ মানে খেল আছে এই খেলবিলাকক ফেডাৰেশ্যন বা এছ'চিয়েশ্যন বা অৰ্গেনাইজেশ্যনক মানে এফিলিয়েশ্যন দিব লাগে। আৰু এফিলিয়েশ্যন দিয়াৰ পিছত ডাইৰেক্টলি নেশ্যনেল গেমছবিলাকত বড়োলেণ্ড হিচাপে পাৰ্টিচিপেট কৰিব দিব লাগে। এতিয়া এই ক্ষেত্ৰত কনচিডাৰ চলি আছে। নিশ্চয়কৈ আমি কম দিনৰ ভিতৰত মানে এই সুযোগটো বড়োলেণ্ডৰ খেলুৱৈসকলে পাব। আৰু সেয়া যদি হয়, আজি যদি আমি এটা ইভেণ্টছত 10জনে ভাগ লৈছোঁ, আমি ভাবিছোঁ যে 20জনে ভাগ লোৱাৰ এটা সুযোগটো পাব।